নমস্কাৰ জনাই সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মাতটো ইমান ভাল নাইকিয়া, মাতটো অকণমান মানে কাহ নিচিনা হৈছে, ভাল নাই হোৱা। আজি ভাজোঁ বুলি ভাবিছোঁ। মই এতিয়া খুতৰা শাকখিনি মই ধুনীয়াকৈ গোটাকৈ ধুই ল'লোঁ, ধুই লৈ ধুনীয়াকৈ কুটি লৈছোঁ। ৰাতিপুৱা স্কুল যোৱাৰ আগত মই ভাত দাইল বনাই ল'লোঁ, আকৌ ভাজি বনাই ল'লোঁ। খাই ল'ৰা ছোৱালীক গৰম ভাতেই মই খুৱাই পঠিয়াওঁ। আকৌ এতিয়া দুপৰীয়াৰ কাৰণে ভাত দাইল ভাজি হ'ল আৰু পিটিকা কৰিছিলোঁ। আকৌ ভাবিলোঁ শাকখিনি বেয়া যাব যিহেতু, সেইকাৰণে আকৌ খুতৰা শাকখিনিকে ভাজি ল'ব ল'লোঁ। মই কিন্তু খুতৰা শাক নহৰু দি ভাজি খাই ভাল লাগে মোক। খুতৰা শাক ভাজি হ'লে মোক দাইল চাইল একো নালাগে, ভাজি হ'লেই হৈ যায় মোৰ খুতৰা শাকৰ। এইফালে বিলাহী দি লৈছোঁ ধুনীয়াকৈ। বিলাহীকেইটা কিন্তু মই গোল গোলকৈ কাটি দিছোঁ দেই, মোক ভাল লাগে মানে কাটি ভাল লাগে বিলাহীকেইটা এনেকৈ। আলু এটা দি দিছোঁ, মই আলু বৰ বেছি আলুও নাখাওঁ। এইফালে পাকঘৰত থাকোঁতে আকৌ ল'ৰা ছোৱালীয়ে চিঞৰ লগাই লৈ পেলাই সাপ ওলাইছে। দেখিলোঁ কাজিয়া লাগি আছিলে, কিন্তু মই গৈ নাপালোঁগৈ। মেকুৰীও ৰৈ আছে, সাপো ৰৈ আছে। সাপডালো যোৱা নাই, মেকুৰীটোও যোৱা নাইকিয়া। ধুনীয়াকৈ আমিও চাই আছোঁ, দেখিছে পূৰা কাজিয়া লাগিলে, কিন্তু মই সেইখিনি চাবগৈ নাপালোঁ। এইফালে সাপ চাই থাকোঁতে মই ভাজি জ্বলিব হ'ল। আকৌ আহিলোঁ এতিয়া ধুনীয়াকৈ। ইয়াত গৰম পানী বহাই থৈ গৈছিলোঁ, মই গৰম পানী অকণ দি দিছোঁ। মই কিন্তু শুকানকৈ ভাজি খাই বেয়া পাওঁ। ইয়াত যদি জিৰণি মাছ দুটামান হোৱা হ'লে আৰু ভাল লাগিলে হয়। ঔটেঙা অকণমান, কচু অকণমান দি খাই আৰু ভাল লাগিলে হয়। আপোনালোকে খাই ভাল পায়নে খুতৰা শাক?